আৰু ঠাণ্ডা বতৰত কিন্তু এই বৰাটো খাই খুব টেষ্টি লাগে দেই। আপোনালোকে ঘৰত ট্ৰাই কৰিবচোন। ঠাৰিটো এইবিলাকৰ এনেকুৱাকৈ চেলাই ল'ব লাগিব। এনেকুৱাকৈ মই গোটেইকেইটা পাত এনেকুৱাকৈ মই চেলাই ল'ম। চেলাই লৈ মই মিহি মিহিকৈ কুটি ল'ম। মই দেখাই আছোঁ আপোনালোকতো এনেকুৱাকৈ মই মিহি মিহিকৈ ধুনীয়াকৈ মই এনেকুৱা কৰি লৈছোঁ। আৰু এইফালে মই চাউলৰ গুড়িৰ পেষ্ট বনাই ৰাখিছোঁ, পিঁয়াজ ৰাখিছোঁ, জলকীয়া ৰাখিছোঁ। চাউলৰ গুড়িটো দিলেও হয়, মই মানে পেষ্ট দিম ইয়াতে। মই দেখাই আছোঁ। এয়া চাউলৰ পেষ্টটো মই ইয়াতে দি দিছোঁ, আধা দিছোঁ। ইয়াৰ পৰা মই আধা দিছোঁ, লাগিলে আকৌ পিছত দি দিম মই অকণমান। আৰু এইফালে মই পিঁয়াজ জলকীয়া মই গোটেইখিনি ইয়াতে দি দিছোঁ। ধুনীয়া হৈ গ'ল। মই এনেকুৱাকৈ ধুনীয়াকৈ সানি লৈছোঁ। লৈ এতিয়া মই কেৰাহীত ৰিফাইন দিম। গৰম হ'বলৈ এয়া মই কেৰাহীটো দি দিছোঁ। ইয়াতে মই ৰিফাইন দি দিছোঁ গৰম হ'বলৈ। ৰিফাইনটো গৰম হ'লে মই দিম এটা এটাকৈ। গৰম হৈ গ'ল। এতিয়া মই বৰাবিলাক এটা এটাকৈ দিম। এয়া এটা এটাকৈ মই গোটেইবিলাক দি দিম। যেইটা বৰাকেইটাই মানে দিম আৰু ঠাণ্ডা বতৰত কিন্তু এই বৰাটো খাই খুব টেষ্টি লাগে দেই। আপোনালোকে ঘৰত ট্ৰাই কৰিবচোন। এয়া এনেকুৱাকৈ মই দি দিছোঁ। এতিয়া মই অকণমান তেলটো এনেকুৱাকৈ ওপৰত উঠাই দিম। একফালে ৰঙা হ'লে আনফালে মই দিম। মই দেখাই আছোঁ। ধুনীয়া কালাৰ হৈ গৈছে। এয়া ধুনীয়া ব্ৰাউন কালাৰ হৈ গ'ল। এতিয়া মই গেছৰ ফ্লেমটো অফ কৰি দিম। অফ কৰি এতিয়া মই গোটেইকেইটা নমাই ল'ম প্লেটত। এয়া মই প্লেটত এনেকুৱাকৈ মই গোটেইকেইটা নমাই লৈ আপোনালোকক দেখাই আছোঁ। পাতৰ বৰা ৰেডি। মই এটা মানে ভাঙি কেনে খাই আপোনালোকক দেখাই দিছোঁ কেনেকুৱা হৈছে। এয়া ভিতৰৰ ফালে কিন্তু খুব ধুনীয়া হৈছে দেই। আপোনালোকে কিন্তু চচেৰেও লগাই খাব পাৰিব। এনেকুৱাকৈ খাই কেনেকুৱা হৈছে মই কৈ আছোঁ। খুব টেষ্টি হৈছে। আপোনালোকে ঘৰত ট্ৰাই কৰিবচোন আৰু মোক কমেণ্টত জনাব কেনেকুৱা হৈছে। লাইক শ্বেয়াৰ আৰু ছাবস্ক্ৰাইবো কৰি দিব।